এয়া আমি চিমেণ্ট চাপৰি পাৰ্টি খাবৰ কাৰণে গৈ আছোঁ আৰু আমি প্ৰায় চিলাহতি পাৰ হৈছোঁ আৰু আহি বহুত দূৰ পালোঁ আৰু বেছি দূৰ নাই আৰু চাগে আধা ঘণ্টামান লাগিব। এয়া আপোনালোকে পৰিৱেশটো চাওক কিমান ধুনীয়া আৰু এনেকৈ বহুত দূৰ আহিলোঁ। খেতি পথাৰ এয়া চাওক, খেতি পথাৰ কিমান ধুনীয়া। ৱাও ৱাও, খেতি পথাৰৰ বৰ্তমান ধান কাটি পূৰা তহিলং বনাই দিছে। বৰ্তমান অকল নৰা আছে, নৰা। এনেকৈ আমি বহুত দূৰ গ'লোঁ আৰু এনেকৈ আহি আমি ফাইনেলি চিমেণ্ট চাপৰি নদীৰ ওচৰত পালোঁ। এয়া চাওক নদীৰ পৰিৱেশ বহুত ধুনীয়া, কেনেকুৱা পানী বাগৰি গৈছে। এয়া চাওক না বে, পৰিৱেশটো চাওক কি মজা লাগে বে। আহকচোন আপোনালোকে সময় পালে। আৰু এয়া চাওক পাহাৰৰ পৰিৱেশ, যদিও গছ গছনি নাই হ'লেও চাৰিওফালে এটা গ্ৰীণ। আৰু এয়া আমাৰ বাইদেউ কেইজনী চেল্ফি মাৰাত ব্যস্ত আৰু যিটো পানীৰ কালাৰ ইমান চাফা। আৰু এনেকৈ চাৰিওফালে চাওঁতে এটা চকুৰ সন্মুখত পৰিল, যিটো নেকি ট্ৰেক্টৰে ইমান এটা নদীৰ মাজত, য'ত মানে শিল গোটাবলৈ যাওঁতে তেখেতে বৰ্তমান নদীৰ মাজতে আবদ্ধ হৈ আছে, মানে বৰ্তমান ফচি আছে। আৰু এয়া আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ। এতিয়া তেখেতসকলে নিজে কিবা এটা প্ৰচেষ্টা চলাই আছে আৰু এয়া চাওক আমি বৰ্তমান পূৰা এটা ভাল এখন প্লেজত আহি পালোঁ আৰু তাত এতিয়া আমি আহি সকলোৱে নিজৰ কামত লাগি গৈছোঁ। কিছুমানে পানী অনা, কিছুমানে পিঁয়াজ চিয়াজ কাটা আৰু চব মানে নিজৰ কামত ব্যস্ততা। মানে কিবাটো এটা আহিছে যিহেতু কিবাটো কৰিব লাগিব ন, কামটো কৰিবই লাগিব, কাৰণ ইয়াততো কোনো ৰান্ধনি চান্ধনি নাই। সেইকাৰণে আমি সকলোৱে নিজৰ কামত লাগি আছোঁ। আৰু এয়া ধুমাধুম পিঁয়াজ কাটি আছে আৰু আমাৰ ইফালে আমাৰ নিজৰা বাইদেউ, তেখেতে দিছ ইজ পটেটো কৈ আছে। এয়া নিজৰা আলু খাব বোলে তামাম। তাৰপাছত এইফালে আমাৰ নৰেন ভাত বনাই আছে, ইফালে নিজৰা কনকলতা এনেকুৱা বনাই আছে আৰু ইফালে পানী ঢালি আছে, এইফালে ধনেশ। এনেকুৱা আৰু কাৰণ পাৰ্টি বুলি ক'লেতো সকলোৱে কাম কৰিবই লাগিব ন। আৰু ইফালে ধুমাধুম পূৰা লাগি আছে মানে আৰু ব্ৰইলাৰ এইবাৰ। এয়া চাওক আমাৰ পাৰ্টনাৰকেইটা পূৰা ধুমাধুম কামত লাগি আছে। এয়া ধুমাধুম ব্ৰইলাৰ চইলাৰ চফা কৰাত লাগি গৈছে। আৰু সৌফালে ছোৱালী কেইজনীয়ে কিছুমানে পানী আনিছে, দীপিকা হয়। আৰু এইফালে ধনিয়া পাত চফা কৰাত লাগি গৈছে। আৰু এনেকুৱাই আৰু এয়া চাই থাকক মুঠতে। ধুনীয়া ছোৱালীও চাব পাৰিবি। এয়া পানীও চান, ইমান চাফা পানী। আৰু এতিয়া আমি বনোৱা মেলাত ব্যস্ত আছোঁ। ময়ো অলপ কাম চাম কৰি লওঁ আৰু খোৱা বোৱা শেষ হোৱাৰ পিছত ডান্স চান্স কৰিম, তেতিয়া আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম। আমি এনেকৈ পাৰ্টি চাৰ্টি খাই ঘৰলৈ ৰাওনা হৈছোঁ আৰু এয়া আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক বহুত ধুনীয়া এখন প্লেচ, যিটো প্লেচত এবাৰ আহিলে আকৌ এবাৰ আহিব মন যাব।
আপোনালোকে আহিবচোন, বহুত ধুনীয়া এটা পৰিৱেশ হয়। এয়া চাওক, নদীৰ কাষতে আছে পাহাৰ আৰু চাৰিওফালে বালি শিল। আপোনালোকেও আহিব, উপভোগ কৰিব। এনেকৈ আমি পাৰ্টি চাৰ্টি খাই নাচি মেলি এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু খন্তেক পিছত আমি চিমেণ্ট চাপৰি নদী তথা পাহাৰখনকো বিদায় দিব লাগিব। চ' আজি ভিডিঅ'টো ইমানে, বাই বাই।